হয়, আমি আহি বহুত দিন ধৰি আমি আমাৰ ইউনাইটেড বৰ্ড অফ পিপল ফেডাৰেশ্যনৰ জিলা কমিটি গঠন কৰি আহিছোঁ। আহি আজি আমি ডিব্ৰুগড় জিলাত আমি ইউনাইটেড বৰ্ড অফ পিপল ফেডাৰেশ্যনৰ জিলা কমিটিখন আমি ডিব্ৰুগড় চহৰতে থকা পানীকান্ত পেগু ভৱনত আমি এই সভাটো অনুষ্ঠিত কৰিছিলোঁ আৰু ইয়াতে আমি ভাল ধৰণে আমি আজিৰ সভাটো আমি পৰিচালনা কৰি গ'লোঁ আৰু ৰাইজে আহিছিলে আৰু আমি আজি আমাৰ ইউনাইটেড বৰ্ড অফ পিপল ফেডাৰেশ্যনৰ ডিব্ৰুগড় জিলা কমিটিখন আমি আজি গঠন কৰিব পাৰিছোঁ। ভাল ধৰণে আমি গঠন কৰিছোঁ। আমি আশা কৰিছোঁ ডিব্ৰুগড় জিলাত আমাৰ বড়ো ভাইসকলৰ যি মানে সুবিধা অসুবিধা বা প্ৰাপ্য যেনেকুৱা যি হ'ব লাগে আমি একফালৰ পৰা আমি চালি জাৰি চাই যাম আৰু একফালৰ পৰা আমি সহায় কৰি যাব চেষ্টা কৰিম। আৰু এতিয়াও আমাৰ ডিব্ৰুগড় জিলাত আমি যোৱাকালি আহিয়ে আমি গম পাইছোঁ যে প্ৰায় 30-35টা গাঁও অলৰেডি আছে, কিন্তু কিছুমান গাঁৱত আমাৰ BKWECৰ সম্বন্ধে নাজানে, সেইবোৰ গাঁৱত আমি মেছেজ দিব বিচাৰিছোঁ। আৰু আমি বহুতেই দেখিছোঁ ডিব্ৰুগড় জিলাৰ প্ৰায়ভাগ গাঁও মানে গোটেই গাঁৱেই মানে বড়ো নাজানে, বড়ো ভাষা নাজানে। আমি তেখেতসকলক আমি কৈছোঁ আমি আপোনালোকৰ অস্তিত্ব আমি ঘূৰাই আনিম। আপোনালোকৰ যিটো ভাষা, যিটো বড়ো জাতিৰ ভাষা, এই ভাষাটো আমি আপোনালোকক ৰাইজৰ মাজত সোমোৱাই আমি আপোনালোকৰ লগত থাকি আপোনালোকক আমি শিকাই আমাৰ বড়ো জাতিৰ কালচাৰ, বড়ো জাতিৰ কাম কাজ আমি শিকাই যাম। এইখিনি আমি মানে তেখেতসকলৰ ওচৰত আমিও মানে কৃতজ্ঞ আমি কৰিম ভৱিষ্যতে। তো ৰাইজে ভাল পাইছে, আমাক আদৰিছে। তাৰ কাৰণে মই ডিব্ৰুগড়বাসী বড়ো ৰাইজক মোৰ ফালৰ পৰা ইউনাইটেড বৰ্ড অফ পিপল ফেডাৰেশ্যনৰ জেনেৰেল ছেক্ৰেটাৰী হৈ পেলাই মই অশেষ ধন্যবাদ যাচিলোঁ। আগন্তুক আমি ভালদৰে কাম কৰি যাম, তাৰে আশাৰে আমি আজি কমিটিখন ছাকচেছফুলি কৰিলোঁ। ধন্যবাদ। এটা বৰ গধুৰ দায়িত্ব পোৱা নিচিনা লাগিছে। আশা ৰাখিছোঁ মই আমাৰ UBPF সংগঠনৰ যি লক্ষ্য আছে, উদ্দেশ্য আছে, তাত সকলোৱে সহযোগ পাই সফলভাৱে সকলো কাম সমাধান কৰিব পাৰিম। আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ কেন্দ্ৰীয় নেতৃবৰ্গক। তেখেতসকলে বহু কষ্টৰে আহি আমাক আজি এই সমিতিখন গঠন কৰাত বহুতো সহায় সহযোগ কৰিলে। লগতে আশা ৰাখিছোঁ আমি আমাৰ ডিব্ৰুগড় UBPF জিলা সমিতিখন আমি অসমৰ ভিতৰতে এখন শক্তিশালী আৰু কাৰ্যক্ষম মানে জিলা সমিতি হিচাপে পৰিচয় দিবলৈ সক্ষম হয়। ডিব্ৰুগড় জিলাত আমাৰ প্ৰায় 34 মানে 34খনমান জিলা আছে, গাঁও আছে। জনসংখ্যা আমাৰ 15,000তকৈ অধিক হ'ব চাগে। নমস্কাৰ। আজি মুখ্য ব্যক্তিসকলে মোক এইটো পদ প্ৰদান কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আৰু কেনেদৰে মই ডিব্ৰুগড় জিলা কমিটিক এখন শক্তিশালী কমিটি ৰূপে গঠন কৰিব আগুৱাই নিব পাৰোঁ, তাৰেই মোৰ পৰিকল্পনা থাকিব। আৰু কেনেকৈ উঠি অহা চামক কেনেকৈ শিক্ষাৰ ফালৰ পৰা সকলো দিশৰ ফালৰ পৰা কেনেকৈ উন্নতি কৰিব পাৰোঁ সেয়াই আমি বিচাৰিম। মই চেণ্ট্ৰেল কমিটিক এটাই আহ্বান জনাব বিচাৰোঁ যে আমাৰ গাঁও অঞ্চলবিলাকত মানে আপোনাৰ বড়ো ভাষাৰ ইমান প্ৰচলন হোৱা নাই এতিয়ালৈকে। শিক্ষাৰ ক্ষেত্ৰতো বহুত পিছপৰা, কৃষি ক্ষেত্ৰতো বহুত পিছপৰা। এইবিলাক যদি সুবিধা প্ৰদান কৰে তেতিয়া আমি সেই সুবিধাটো ল'ব বিচাৰিম।